নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, এই যে স্ক্ৰীণত দেখিছে এয়া সন্ধিয়াৰ লাচিত মৈদামৰ পৰিৱেশ। এই পৰিৱেশটো মই আপোনালোকক দেখুৱাই আছোঁ। এই পৰিৱেশটো সৃষ্টিৰ ক্ষেত্ৰত সংৰক্ষণ সমিতিৰ যি ভূমিকা আছিল, লাচিত মৈদাম সংৰক্ষণ সমিতিৰ, তাৰ কিছু ব্যক্তিৰ সৈতে আপোনালোকৰ আজি চিনাকি কৰি দিম। সেই ব্যক্তিসকলৰ সৈতে কথা পাতিম। আপোনালোকে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰি দিব আৰু এই ব্যক্তিসকলৰ মনৰ অনুভৱ জানিব। এচাম আশাসুতীয়া ব্যক্তিৰ প্ৰচেষ্টাত আৰু ৰাইজৰ সহযোগত এই লাচিত মৈদামে আজি প্ৰাণ পাই উঠিছে। চৰকাৰী পৃষ্ঠপোষকতাত এনেদৰে লাচিত মৈদাম জিলিকি উঠিছে। অহা 9 মাৰ্চ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই লাচিত মৈদামৰ আবক্ষ মূৰ্তি, 125 ফুট উচ্চতাৰ যি লাচিতৰ আবক্ষ মূৰ্তি, সেই মূৰ্তি উন্মোচন কৰিব। আহক আমি সংৰক্ষণ সমিতিৰ ব্যক্তিসকলৰ সৈতে কিছু কথা পাতোঁ। এজন ব্যক্তি আছিল 65 বছৰীয়া। তেখেতে এই লাচিত মৈদামটো আগত যিটো ঢিপ আছিল, সেই ঢিপটো সদায় পৰিষ্কাৰ কৰি আছিল। সেইজন ব্যক্তিৰ সৈতেও আপোনালোকক চিনাকি কৰি দিম। আহক আমি কথা পাতোঁ। মৈদাম দিয়া হ'ল, সেই অৱস্থাটোত এটা ঢিপহে আছিল, কিন্তু এজন মানুহে এই ঢিপটো তেওঁ পৰিপাতি কৰি আছিল। তেওঁ ফুলৰ প্ৰতি বিশেষ আকৰ্ষণ আছিল। সেই তেখেতক চিনাকি কৰি দিছোঁ। তেখেত হ'ল তৰুণ গগৈ। আপোনাৰ অনুভৱটো কেনেকুৱা কওকচোন। আচলতে এইটো ভাল লাগিছে। সেইদিনা ফুটি ঘৰ এতিয়া এনেকুৱা লাগি আছে অনুষ্ঠানটোৰ লগত। প্ৰথমতে অকল আমাৰ মৈদাম ভাল আছিলে। এতিয়া জেউৰা দি পেলাই চবফালে বাঁহৰ জেউৰা দি পেলাই ফুল ৰুইছোঁ। হয় ফুল ৰুইছোঁ, তাতে সেই কুঁৱাটো পানী দিওঁগৈ, লাগি থাকোঁ, ভাল লাগে মনটো। জেউৰণি কিমান থাকিব। তাৰপিছত এই বাগানৰ মানে গমৰ ডাল আনি কাটা তাৰে গোটেই এটা পুৰণা কাটা আছে, সেইখিনি লগাই থ'লোঁ। তাৰপিছত সেইখিনিও ভাগি গ'ল। তেতিয়া মতলব ইমানখিনি আমি চিন্তা কৰাই নাই, ভাবিছিলোঁ কেনেবাকৈ পকা ৱাল এখন পোৱা হ'লে। অহা 9 মাৰ্চ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লাচিত মৈদামত পদাৰ্পণ কৰিব। হোলোঙাপাস্থিত যিটো লাচিত মৈদাম আছে, সেই লাচিত মৈদামত পদাৰ্পণ কৰিব আৰু পদাৰ্পণ কৰি তেখেতে 125 ফুট উচ্চতাৰ লাচিতৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব, ৰাইজৰ বাবে মুকলি কৰি দিব। তাৰ আগমুহূৰ্তত আমি মৈদাম সংৰক্ষণ সমিতিৰ সৈতে কিছু কথা আলোচনা কৰিব খুজিছোঁ। এই মৈদামটো একেদিনাই হোৱা বস্তু নাছিল। মৈদাম সমিতিৰ, সংৰক্ষণ সমিতি আৰু স্থানীয় ৰাইজৰ অহোপুৰুষাৰ্থৰ ফলত আজিৰ অৱস্থা পাইছেহি। আমি সেই কথাখিনি কিছু অতীত খুচৰিবলৈ প্ৰয়াস কৰিছোঁ। সেয়েহে আমি সংৰক্ষণ সমিতিৰ সভাপতি, সম্পাদক আৰু অন্য এজন সম্পাদক, আমি তিনিওজনৰ লগত বাৰ্তালাপ কৰিবলৈ চেষ্টা কৰিছোঁ। জয়জতে সকলোকে প্ৰণাম জনাইছোঁ। মই চিনাকি কৰি দিছোঁ, এয়া মহেন্দ্ৰ গগৈ, হৰেণ বৰুৱা আৰু প্ৰদীপ বৰপাত্ৰ। আমি সকলোৰ সৈতে চিনাকি হৈ কথা পাতিব বিচাৰিছোঁ আৰু তেখেতসকলৰ মনৰ অনুভৱ জানিবলৈ প্ৰয়াস কৰিছোঁ। গৌৰীদা, কেনেকুৱা লাগিছে? আজি যিটো অনুভৱ কৰিছোঁ, হয়, অহা 9 তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব, মৈদামত তৰ্পণ কৰিব। এতিয়ালৈকে এটা দীঘলীয়া পৰিক্ৰমাৰ পিছত এটা সময় আছিলে, কি কয়, যেতিয়া আমি মৈদামটো বাঁহৰে জেওৰা দি ৰক্ষণাবেক্ষণ কৰাৰ পৰা আজিৰ তাৰিখলৈকে আমাৰ দীৰ্ঘ সময়ত আমাৰ কেইবাজনো মুখ্যমন্ত্ৰী, তেখেতসকলৰ অনুদান কিবাকিবি এনেকুৱা আছিলে, কেন্দ্ৰীয় মন্ত্ৰীৰ অনুদান আছিলে। গতিকে এতিয়া আজিৰ দিনটোত আমি এটা কথা উপলব্ধি কৰিছোঁ আৰু আমি ভাষাৰে বুজাব নোৱাৰোঁ। আমি ইমান আপ্লুত হৈছোঁ যে আমাৰ দীৰ্ঘদিনীয়া যিটো সপোন এটা সময়ত এতিয়া বাস্তৱত ৰূপায়িত হ'বলৈ গৈ আছে। গতিকে এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ভাৰতবৰ্ষৰ নাগৰিকে 9 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি শুভেচ্ছা জনাইছোঁ। এই দীঘলীয়া পৰিক্ৰমাত আমি আপোনাক কৈছোঁ আগতেই যে এটা মৈদামটো এটা সময়ত এনেকুৱা আছিলে, প্ৰায় 80 চনমানৰ পৰা এটা ঢিপ আছিলে, আমি বাঁহৰ জেওৰা দিছিলোঁ। সেইটো সময়ত মৈদামৰ প্ৰতি মানুহৰ তেনেকুৱা আকৰ্ষণ নাছিল, মৰিশালী বুলিয়ে মানুহে কৰে। আৰু আমি যেতিয়া কলেজ পৰ্যায়ত অনুপ নৰ্মে, ষ্টেচনাৰ ৰাজ্যপালৰ নৰ্মে ফ'ৰ ইঞ্জিনিয়াৰিঙে ITS পুৰস্কাৰ আহি এই খণ্ডটো মাটি ফিল আপ কৰি ইয়াতে গৃহ নিৰ্মাণ কৰি তেওঁলোকে চিলড্ৰেন পাৰ্কটো কৰি দিলে। আৰু বাকী অংশটো আমি ৰাইজৰ পৰা সংগ্ৰহ কৰিলে। মই ইতিমধ্যে কৈছোঁ যে আমাৰ 4জন ব্যক্তি বিশেষভাৱে আমাক সংৰক্ষণ সমিতিকে আমাক উৎসাহ জনালে যে তাত মাটি দিম, আপোনালোকে কিবা কনষ্ট্ৰাকশ্যন কৰে আপোনালোকে কৰিব পাৰে। সেই মৰ্মে আমি বিজয় কৃষ্ণ সন্দিকৈ ডাঙৰীয়াক আমি
এই আমাৰ সন্মুখত এতিয়াও আছে লাচিত ভৱন হিচাপে আমি কৰিছোঁ এটা পুৰণি আৰ্হিত তাৰে আৰ্হিত এটা গৃহ নিৰ্মাণ কৰি সেইটো উলিয়ালোঁ আৰু দুৰ্ভাগ্য আৰু সৌভাগ্যৰ মাজতে আমি এটা কথা ক'বলগীয়া আছোঁ। তাৰপিছত ইয়াত তৰুণ গগৈ ডাঙৰীয়া আহিলে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিলে, তেখেতসকলে আহিও আমাক এটা প্ৰেক্ষাগৃহ প্ৰথমতে বিজয়কৃষ্ণ সন্দিকৈ ডাঙৰীয়াই প্ৰেক্ষাগৃহৰ ষ্টেজটো তেখেতে আৰম্ভ কৰিলে আৰু তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াই তেখেতসকলে প্ৰায় 19 লাখ টকা দিনজানি বিভাগত এই ঘৰটো আৰম্ভ কৰিলে আৰু তেনেধৰণে এটা পৰ্যায়ক্ৰমে গৈ থকাৰ পিছত শেষৰ ফালে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ইয়ালৈ আহি তেখেতে টকাৰ এটা অনুদান দি এই ঘৰৰ ভাল যিটো ইতিমধ্যে আপোনালোকে এতিয়া দেখিলে হয়তো নেদেখিব এই গোটেইখিনি পৰ্যায় তেনেকৈ কৰিছিলে। প্ৰায় সেই গোটেই বস্তুটো সিদিনা যোৱা 15 তাৰিখে আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি তেখেতসকলে এটা কথা আলোচনা কৰিলে যে এইফালে যেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব, গতিকে এইফালে যিটো ঘৰ আছে নতুনকৈ উঠা বিল্ডিংটো এটা আমাৰ তাতে বহি আমি য'ত এটা আলহী গৃহ আছিলে সেইখিনি গোটেইখিনি ভাঙি মেলি তাত এটা ৰাস্তা কৰা হ'ল, যিটো ৰাস্তাইদি এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া 9 তাৰিখে আহি মৈদামত মানে দৰ্শন কৰিব, অনুষ্ঠান কৰিব। এই ক্ষেত্ৰত বিভিন্নজনৰ দান বৰঙণি আৰু ইয়াৰ পিছত কথা ক'বলৈ প্ৰান্তিকত দেখিছিলে আমাৰ এই বস্তুটো ক্লাছ কৰিবৰ কাৰণে যতীন কোঁৱৰ আৰু ৰবীন দুৱাৰ ডাঙৰীয়াই প্ৰান্তিকত এটা প্ৰবন্ধ লিখিছিলে। তাৰ পৰাই লাহে লাহে গ'ল আৰু অৰিজিনেলি এই হুলমাপাৰতে লাচিত মৈদামটো আছে এই কথাটো আমাৰ ৰামেশ্বৰ বৰা ডাঙৰীয়াই বুৰঞ্জীতে কথা 2টা লাইন মাত্ৰ আছিলে যে সেইটোকে ধৰি সৌৰভ সন্দিকৈ ডাঙৰীয়াই স্থানীয়ভাৱে ইয়াত অনুসন্ধান কৰি গোটেই বস্তুটো কেনেধৰণে ইয়াত বৰ্ষণৰ মৈদামটো হ'ল এই ক্ষেত্ৰত বিভিন্ন প্ৰচাৰ মাধ্যমে আমাক সহায় কৰিছে। গতিকে এনেকৈ আহি আজি এই অৱস্থাটোত আমি উপনীত হৈছোঁ। বহুজনৰ ত্যাগ আমাৰ সংৰক্ষণ সমিতি প্ৰথমতে আমাৰ পুৰণি কীৰ্তিচিহ্ন সংৰক্ষণ সমিতি হৈ আছিলে, সেই সময়ত তাৰপিছত আমি লাচিত মৈদাম সংৰক্ষণ সমিতি কৰিলোঁ। আমাৰ মোৰ সময়ছোৱাতে আমি 2জন সভাপতি ইতিমধ্যে তেখেতসকল প্ৰয়াত হৈছে। মোৰ কাষত এতিয়া আছে আৰণ বৰুৱা ডাঙৰীয়া। আমি তত্ত্বাৱধানতে আমি গোটেই কামখিনি বৰ্তমানলৈকে কৰি আছোঁ। কিন্তু এতিয়া আমি ভাবিছোঁ আগন্তুক সময়ত যিটো লাচিত মৈদাম কালচাৰেল প্ৰজেক্ট যিটো কৰিবলৈ গৈছে, গতিকে এটা ডাঙৰ আঁচনি সেইটো যদি সম্পূৰ্ণ হয় আৰু ইতিমধ্যে 2টা গৃহ চাইডতে হৈছে এটা অডিটৰিয়াম আৰু এটা কিমান টকা প্ৰজেক্টটো 150 কোটি টকা আৰু হয়তো বাঢ়িব, সেইখিনিয়ে সম্পূৰ্ণ হ'ব। আৰু কিন্তু সততে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ভিজিট কৰি তেখেতসকলে বিভিন্ন পৰামৰ্শৰ যোগেদি এই কামখিনি কৰি আছে। গতিকে আৰু যেতিয়া যোৱা বছৰ 400 বছৰীয়া লাচিত জন্মজয়ন্তী উৎসৱ দিল্লীত যেতিয়া অনুষ্ঠিত কৰিলে, সেই সময়তে প্ৰধানমন্ত্ৰী ডাঙৰীয়া বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিখিনি ভূমিকা ল'লে, সেইটো কাৰণে এই লাচিত বৰফুকনৰ মৈদামটো বিশ্বত ব্যাপী কৰিলে, এইটো পৰ্যায় পাইছেহি। গতিকে আমি সেইকাৰণে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু প্ৰথম অৱস্থাৰে SK সিনহা ডাঙৰীয়াক আমি এটা এতিয়া আমি সোঁৱৰিছোঁ যে তেখেতেই প্ৰথমতে আমাৰ অসমীয়া মানুহৰ যিটো চেণ্টিমেণ্ট আছিলে এই কথাটো লাচিত বৰফুকনৰ এটা বঁটা MDA টকা স্থাপন কৰি বেষ্ট কেডেটজনক লাচিত বঁটা দিবলৈ প্ৰয়াস কৰিলে বা সেইটো চলি আছে বৰ্তমান। সেইটোৰ যোগেদি বৰ্তমানৰ এই অৱস্থাটো আহি আমি পৰ্যায় পাইছোঁহি আৰু বহু ক্ষেত্ৰত মৰিছোঁ। আমি এটা কথা শুনিছোঁ, লাচিতৰ প্ৰতিমূৰ্তিটো আমাৰ সময়ত নাছিলে। আমি প্ৰয়াত আমাৰ পুষ্পা গগৈ বাইদেউ অনুৰোধ কৰি তেখেতৰ আজীৱন কষ্টেৰে পইচাৰে আমাক এটা প্ৰতিমূৰ্তি দান দিলে আৰু আমি জিলা পৰিষদৰ বা অন্যান্য দিশৰ ফালৰ পৰা অলপকৈ ইয়াত মৈদামৰ কামখিনি কৰি আছোঁ। বাকীখিনি DRD আৰু অনুদান যিবোৰ আছিলে প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী হওক, তাৰপিছত আমাৰ কেন্দ্ৰীয় মন্ত্ৰী বিজয়কৃষ্ণ সন্দিকৈ ডাঙৰীয়াই হওক, এনেকৈ কৰি আমি খালি এতিয়া এই পৰ্যায়টো পাইছোঁ। আহিবলগা দিনবিলাকত যাতে যিটো প্ৰকল্পত যিমানখিনি আঁচনি আছে এইখিনি যাতে হয়। এটা সময়ত আমি কৈছিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ঘৰ চৰবোৰ যদি ভাঙি দিয়ে গোটেই প্লেনটো
তেতিয়াহ'লে আমাৰ বিশেষকৈ এটা হেৰিয়ে নহ'ব, যিটো সৰ্বত আমি মাত্ৰ আৰম্ভণি কৰি এখন মানে নাটক আৰু দুই এটা অনুষ্ঠান কৰা বাদে আমি ঘৰটো সম্পূৰ্ণ নহ'লে একচিত লগাই মেলি কিন্তু এই ঘৰটো এতিয়া শেষত ভাঙি পেলাবলগীয়া হ'ল। তেখেতক তেতিয়া আমাক সৰুতে কৈছিলে যে এটা কথা গৈ আপুনি ইয়াত চিন্তা নকৰোঁ, ইয়াতকৈ বহুত ভাল এটা অডিটৰিয়াম আমি আপোনালোকক উপহাৰ দিম। এইখিনিয়েই আজি পৰ্যায়লৈকে আছে, আমাৰ ভোটদামী আছে, আমাৰ স্কুল ছেক্ৰেটাৰী আছে, সভাপতি ডাঙৰীয়া আপুনি কওকচোন আপোনাৰ অনুভৱটো কওক। নমস্কাৰ। অতিশয় আমি আনন্দিত, বিশেষতঃ লাচিত বৰফুকন বীৰজনাৰ যিটো প্ৰতিমূৰ্তি স্থাপন কৰাত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যি পদক্ষেপ ল'লে তাৰ কাৰণে আজি আৰম্ভণিতেই তেখেতক আমি ধন্যবাদ জনাব লাগিব। আমি আশা কৰা মতে আমাৰ যি মনৰ ভাৱ আছিল, আমাৰ গোটেই সংৰক্ষণ সমিতিখনৰ যিটো উদ্দেশ্য বা যিটো মনোভাৱ আছিল, সেই মনোভাৱটো বিশ্বৰ দৰবাৰত লাচিতক প্ৰতিষ্ঠা কৰাৰ যিটো আশা, সেই আশাটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক সমাধান কৰিলে বুলি আমি উপলব্ধি কৰোঁ। আজি অহা 9 তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই বিশাল প্ৰতিমূৰ্তিটো উন্মোচন কৰিব আৰু উন্মোচন কৰাৰ লগে লগে এই বিশ্বৰ দৰবাৰত লাচিতক প্ৰতিষ্ঠা কৰা হ'ব। আৰু আমি ভাবিছোঁ যে বীৰজনা বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হোৱাৰ লগতে ই এখন বিশ্ব পৰ্যটকৰ থলী হিচাপে পৰিগণিত হ'ব। আমি উপস্থিত আছোঁ আমাৰ জনগণ ভাতৃপ্ৰতিম প্ৰদীপৰ সৈতে আমি কেইবাবাৰো লাচিত দিৱস একেলগে উদযাপন কৰিছোঁ। আমি লাচিত দিৱস উদযাপন কৰি এওঁ ছেক্ৰেটাৰী হৈছে, মই মেগাজিন ছেক্ৰেটাৰী আছিলোঁ। বিভিন্ন সময়ত আমি ৰাতি টোপনি ক্ষতি কৰি কাম কৰিছিলোঁ। প্ৰদীপ, কেনেকুৱা লাগিছে আজি তোমাৰ? অতিশয় আনন্দিত হৈছোঁ। আচলতে আমাৰ যিটো নহয় অসমৰ জনসাধাৰণৰ যিটো সপোন, সেই সপোনটো আজি সাকাৰ হ'বলৈ গৈছে। তো খুব আনন্দিত হৈছোঁ আৰু আমি ভাবোঁ যাতে বীৰজনাৰ যিটো বীৰত্ব বা তেওঁ শৌৰ্য বীৰ্য এইখিনি যাতে সমগ্ৰ বিশ্বত প্ৰসাৰিত হওক, সেইটোৱে কামনা কৰিছোঁ। আৰু ইয়াৰ গোটেইখিনি কথা, ইয়াৰ পৰিক্ৰমাখিনিৰ কথা ইতিমধ্যে সভাপতিয় সম্পাদক ডাঙৰীয়াই অনুগ্ৰহ কৰি কথা কৈছে। গতিকে আমি ভাবোঁ, আশা কৰোঁ যাতে আমাৰ নতুন প্ৰজন্মই এই বীৰজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ দেশ আৰু জাতি গঢ়াৰ চেষ্টা অৱতীৰ্ণ হয়। আমি সকলোলৈকে ধন্যবাদ জনাইছোঁ। আমি সংৰক্ষণ সমিতিৰ তৰফৰ পৰা সকলোলৈকে ধন্যবাদ জনাইছোঁ। পুনৰ কৈছোঁ যে অহা 9 তাৰিখে প্ৰধানমন্ত্ৰী আহিব। আমাৰ লাচিত মৈদামৰ ঐতিহাসিক কথাখিনি আমি কিছু আজি এই ভিডিঅ'টোৰ যোগেদি জনালোঁ। সকলোলৈকে পুনৰবাৰ আন্তৰিক ধন্যবাদ জনাই আজি কথাখিনি ইমানতে শেষ কৰিছোঁ। আপোনালোকলৈ পুনৰ প্ৰণাম জনাইছোঁ। ধন্যবাদ।